এখন হাবিত এটা লোভীয়া শিয়ালে বাস কৰিছিল। উক্ত শিয়ালটোৱে ওচৰৰ গাঁওবোৰত হাঁহ কুকুৰা বিচাৰি সেই প্ৰাণীবোৰৰ বাবে ত্ৰাস সৃষ্টি কৰিছিল। এনেদৰে চিকাৰ কৰাৰ ফলত পৰিয়ালবোৰত ভীষণ অশান্তি সৃষ্টি হৈছিল। কোনেও খেতি বাতি সুখেৰে কৰিব নোৱাৰা হৈছিল। সেইকাৰণে গিৰিহঁতে শিয়ালটোক এহেকা দিবলৈ মনস্থ কৰিছিল। ঐ শিয়ালটো খেদিছোং, সোনকালে আহক, ই কুকুৰি ধৰিছে, মাৰ ইয়াক। এদিন এজন গৃহস্থই এখন প্ৰকাণ্ড দা লৈ শিয়ালটো অহালৈ অপেক্ষা কৰি আছিল। শিয়াল আহিলে সেইখনেৰে প্ৰকাণ্ড এঘাপ দিয়াৰ মন। লোভীয়া শিয়ালে লোভ সামৰিব নোৱাৰি সেইদিনাও হাঁহৰ গঁড়ালত সোমাইছিল মাত্ৰ। এনেতে গৃহস্থক দেখি দিলে ভিৰাইৰৰ। গৃহস্থইও শিয়াললৈ বুলি দাখন ফৰমুঠিয়াই দিলে। ভাগ্য ভাল দাখন গৈ তাৰ ডিঙিত লাগিল নেজত। লগে লগে নেগুৰডাল গুৰিতে সৰকি পৰিল। শিয়াল কথমটি তাৰ পৰা প্ৰাণ লৈ হাৰিল যদিও চিৰকালৰ বাবে নেগুৰডাল হেৰুৱালে। সি নেগুৰ নোহোৱাকৈ ২-৩ দিন মান লাজে অপমানে তাৰ গাঁতত সোমাই থাকিল। কিন্তু সৰদিন থাকিব নোৱাৰিলে। দুখে বেজাৰে গাঁতৰ পৰা ওলাই আহিল। সি এঠাইত বহি লৈ কিবা কিবি ভাবিবলৈ ধৰিলে। এনেতে তাৰ মনত এটা বুদ্ধি খেলালে। সি লগৰ কিছুমান শিয়ালৰ ওচৰলৈ গ'ল আৰু ক'বলৈ ধৰিলে, চোৱাহঁত, মোৰ নেগুৰ নাই বাবে মই কিমান সুখী। মই য'তে ত'তে বহিব পাৰোঁ, যলৈ তলৈ দৌৰিব পাৰোঁ। মোৰ কোনো কথাতে অসুবিধা নাই। তোমালোকেও নিজৰ নিজৰ নেগুৰবোৰ কটাই ল'ব পাৰা। শিয়ালবোৰৰ মাজৰ এটা বুদ্ধিয় শিয়াল আছিল। সি নেগুৰ কটা শিয়ালৰ অভিসন্ধি বুজি পালে। সেইকাৰণে সি ক'লে, তোমাৰ কাৰণে নেজডাল বোজা হ'ব পাৰে, আমাৰ কাৰণে নহয়। এই কথাটো তোমাৰ নেগুৰডাল থকা অৱস্থাত কিয় কোৱা নাছিলা? এতিয়া কটা যোৱাৰ পিছত যে কৈছা। গতিকে আমি যেনেকৈ আছো তেনেকৈয়ে ভাল, আৰু আমি এতিয়া এনেকৈয়ে সুখী আছো। ধূৰ্ত শিয়ালৰ কথা শুনি নেগুৰ নথকা খৰা শিয়ালৰ অভিসন্ধি সকলো শিয়ালে বুজি পালে। ইয়াৰে পিছত সকলোৱে খৰা শিয়ালক এঘৰীয়া কৰিলে। ভাইটি ভণ্টিসকল, আশা কৰোঁ তোমালোকে সাধুটো শুনি ভাল পালা। আমি লগ পাম আৰু এটা সুন্দৰ এনেধৰণৰ সাধুৱেৰে। এতিয়া আমি আহিছো দেই।